আমি এইছো বর্তমান ঘগ্রাপাড়। আমি এবার আমার ওচৰৰে চক আমি ঘগ্ৰাপাড়ত যাইছো। নলবাৰী ল'ৰা আমি নকৰো লাজ তাজ, সঁচা কথা ওলাই জানা মুখৰ পৰা ঠাচ ঠাচ। ইংকে ইংকে ভাষা আমাৰ জিংকে তিংকে কৈ দিওঁ, বেছি লেবেল দিয়াকে ঠেং ভাঙি থৈ দিওঁ। বেছি লেবেল দিয়াকে ঠেং ভাঙি থৈ দিওঁ। মজা এটা ফিল। আমাৰ মাজত চব জাতি ভাই ভাই, আমাৰ ইয়াত পাপ কৰাৰ ইয়াত কোনো ঠাই নাই। এই খুন্তি জুবিন দাক কৈ দিছে ভাই ভাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। চাওক আমাৰ গাড়ী ৰানিং হৈ আছে, আগত ই ৰিক্সা আছে। ঠেক মনে নহয় জানো নলবাৰী জিলাখন, ভদ্ৰতা সভ্যতা নলবাৰী প্ৰতিজন। সুখে দুখে জীয়াই আছো কৰি আছো প্ৰতিখন, কেইটামানে ক'ব আকৌ ভাল নহয় ল'ৰাজন। পাবৰ হলে আৰু এইটো হৈছে মোৰ ছেকেণ্ড ব্লগ। মজা চিনাৰী। মাৰ্কস মাৰিব এতিয়া স্কুলত যাওঁ আমি। মামাই মোবাইল দিব আমাক নৱম দশম শ্ৰেণীক। এয়াই আমি পাবলৈ ধৰিলোঁ ঘগ্ৰাপাড়। পামেই আৰু বেছি টাইম নাই। আৰু এতিয়া আমি ঘৰ আহি পালোঁ। ঘগ্ৰাপাড়ৰ পৰা উভতি আহিলোঁ এতিয়া। সূৰুজৰ ৰংগনা ঘগ্ৰাপাড় বাই বাই। ঘগ্ৰাপাড়ৰ উভতি যাত্ৰা। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমাৰ গাঁও পালোঁ দিয়ক। ঘগ্ৰাপাড়ত আহিব মজা লাগে। আমাৰ এই নলবাৰী বেছি কিলোমিটাৰ নহয়, 2 কিলোমিটাৰ মান হ'ব ন? 5 কিলোমিটাৰ 5 কিলোমিটাৰ হয়। Have a nice day. এইটোৱে আছিলে তাৰ ভিডিঅ' য'ত ঘগ্ৰাপাড় গৈছিলোঁ।
মোৰ মন আকাশত উৰ্বৰা হৃদয়ৰ বাগিচা তুমি ফুল যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বিশেষকৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ধন্যবাদ